বন্ধুসকল আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ বাৰু ধেমাজি জিলাৰ নন্দিতা শইকীয়াৰ কথা মনত আছেনে? বন্ধুসকল ৰাজ্যক উপাই যোৱা নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিণ্টু শৰ্মাক গোচৰ চলি আছিল যদিও পলাবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে গুলী কৰাৰ কথাটো মিছা আছিল বুলি ধেমাজি জিলাৰ CGS আদালতে জানিবলৈ দিয়াৰ লগতে ৰিণ্টু শৰ্মাক নিৰ্দোষী বুলি প্ৰমাণ কৰিছে। দাখিল কৰিছিল এজাহাৰ যে পাইছে প্ৰকৃততে তেখেত পলাব বিচৰা নাছিল। এটা চিন ক্ৰিয়েট কৰা হ'ল যিটো নন্দিতা শইকীয়া মাৰ্ডাৰ কেছ আছিলে। তো সাময়িক যিটো পুলিচৰ ওপৰত যিটো প্ৰেছাৰ আছিল সেই প্ৰেছাৰটো তেওঁলোকে ৰিলিফ কৰিবৰ কাৰণে এখন ভুৱা নাটক কৰিলে আৰু নাটকৰ ফলত এটা ভুৱা গোচৰ তেখেতৰ ওপৰত জাপি দিয়া হ'ল। কিন্তু আজি গোচৰটোত আদালতে ক'লে যে 21 নিৰ্দোষৰ পৰা সম্পূৰ্ণ নিৰ্দোষী আছিল এই গোচৰটোত। কিন্তু মাৰ্ডাৰ কেছটো বেলেগ, এতিয়াও ফাৰ্ষ্ট ট্ৰেক কোৰ্টত সেইটো গোচৰ চলি আছে, সাক্ষীবাদী চলি আছে আৰু তাক সাক্ষীবাদীৰ অন্তত যুক্তিতৰ্কৰ অন্তত আইনে যদি দোষী পায় তাক শাস্তি প্ৰদান কৰিব। কাৰণ উক্ত ঘটনাটোত যি প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে আদালতত সাক্ষীবাদী দিব আৰু তাৰপিছত তেওঁলোকক সোধ পোছ কৰা হ'ব। সোধ পোছ কৰাৰ অন্তত যদি এইটো দোষী হয় তেখেতক শাস্তি দিব।